বাক্সা জিলাত আমি ইউনিটি ৰেলী ইউনিটি মাৰ্চ আমি কৰিব ওলাইছোঁ। চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰ যিটো জন্ম জয়ন্তী, এই উপলক্ষে সমগ্ৰ ভাৰতত ইউনিটি মাৰ্চ কৰা হৈছে। আমাৰ অসমতো বিভিন্ন জিলাত কৰা হ'ল। চৰ্দাৰ বল্লভভাই পেটেল আইৰনমেন হিচাপে, লৌহ পুৰুষ হিচাপে জনাজাত। তেখেতে স্বাধীনতা আন্দোলনত মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস তেখেতসকলৰ লগত ইমান এটা বলিষ্ঠ নেতৃত্ব দি পেলাই স্বাধীনতা আন্দোলন কৰিছিল আৰু ভাৰতবৰ্ষক আজাদ কৰিছিলে, স্বাধীন কৰিছিলে। তাৰপিছত যেতিয়া স্বাধীনতাৰ পিছত জৱাহৰলাল নেহৰুৰ নেতৃত্বত প্ৰথমখন ভাৰতৰ চৰকাৰ হ'ল, তেতিয়াও তেখেতে ডেপুটি প্ৰাইম মিনিষ্টাৰ আৰু গৃহমন্ত্ৰী হিচাপে কাম কৰিছিল। আটাইতকৈ ডাঙৰ কথা হ'ল যে এই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ যিটো এটা শ্লোগান, যে ভাৰতবৰ্ষখন এক কৰি গ'ল তেওঁ। কাৰণ সেই সময়ত স্বাধীনতাৰ পিছতো কাশ্মীৰ, জম্মু কাশ্মীৰ বা হায়দৰাবাদ বা উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান ৰাজ্যে প্ৰিন্সলি ষ্টেট হিচাপে আছিলে, ভাৰতৰ অংগৰাজ্য হোৱা নাছিল। তেতিয়া গৃহমন্ত্ৰী হিচাপে তেওঁ এটা দায়িত্ব লৈ পেলাই সকলো অঞ্চলত গৈ হায়দৰাবাদৰ লগতে হওক বা জম্মু কাশ্মীৰৰ লগতে হওক এটা এগ্ৰিমেণ্ট কৰি পেলাই ভাৰতৰ অংগৰাজ্য বনালে। বিভিন্ন ৰাজ্যৰ কাৰণে বিভিন্ন চৰ্ত আছিল আৰু সেইকাৰণে ভাৰত আজি একত্ৰিত ভাৰত। আৰু এই ভাৰতখনকে আকৌ মজবুত কৰিবৰ কাৰণে ভাৰতবাসীৰ মাজত এটা ঐক্যতা আকৌ সুদৃঢ় কৰিব লাগে আৰু সংকল্পবদ্ধভাৱে আমি আগবাঢ়ি যাব লাগে। ভাৰত এতিয়া বিশ্বৰ ভিতৰতে 5th ইকনমিক পাৱাৰ আৰু ছায়েন্স টেকন'লজিৰ পৰা আৰম্ভ কৰি এডুকেশ্যন, হেল্থ সকলো ক্ষেত্ৰত ভাৰত আগবাঢ়ি গৈ আছে। চৰ্দাৰ বল্লভভাই পেটেল নোহোৱা হ'লে আজিৰ এই এক ভাৰতৰ সপোনটো কোনোদিন পূৰণ নহ'লেহেঁতেন। তেখেতৰ 150 বছৰীয়া জন্ম জয়ন্তী স্মৰণ কৰি আজি আমি বাক্সা জিলাতো তেখেতলৈ শ্ৰদ্ধাঞ্জলি দিয়াৰ নামত এই ইউনিটি ৰেলী বা ইউনিটি মাৰ্চটো আমি কৰিবলৈ গৈছোঁ।